নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অৱশেষত বহু দিনৰ অপেক্ষাৰ অন্তত ঘোষণা হ'ল এইচএছৰ ফলাফলৰ তাৰিখ। অহাকালি হৈছে সোমবাৰ অৰ্থাৎ ২৭ তাৰিখ। তো তোমালোকে কেনেদৰে অতি সহজতে তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা মাত্ৰ 1 মিনিটত। ৱেবছাইট তাৰ কাৰণে মুকলি কৰিছে শ্ৰদ্ধাউতকৈ আৰু লগতে তোমালোকে এটা এপৰ দ্বাৰাও তোমালোকে ৰিজাল্টটো চাব পাৰিবা। তো মই সম্পূৰ্ণ সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে কেনেদৰে অতি সহজতে চাব পাৰিবা ৰিজাল্টটো তো মই দেখুৱাই দিম। তো আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাবা আৰু শেষলৈ চাই থাকিবা। ২৭ জুন সোমবাৰে এইচএছৰ ফলাফল 16টাকৈ ৱেবছাইটত ঘোষণা হ'ব ফলাফল। তোমালোকক মই এটা এটাকৈ ৱেবছাইটকেইটাৰ নাম ক'ম, তোমালোকে নোট কৰি থৈ দিবা। ইয়াত তোমালোকৰ প্ৰথমটো ৱেবছাইট হৈছে www.ahsassam.gov.in। তাৰে পিছতে আহিছে www.result.shiksha। তোমালোকে গোটেইকেইটা ৱেবছাইট নোট কৰি থৈ দিবা। তাৰে পিছত আহিছে www.examresult.net। তাৰপিছত কোৱা হৈছে www.exametc.com। তাৰে পিছত আহিছে www.jagaranjosh.com। তাৰপিছত আহিছে www.assamresult.co.in। তাৰে পিছত আহিছে www.ncareer.com, www.iresult.in। তো এই গোটেইকেইটা ৱেবছাইটত তোমালোকে যিকোনো এটা ৱেবছাইটত গৈ তোমালোকে অতি সহজতে যদি কোনোবা ঠাইত যদি লিংকৰ বা ছাৰ্ভাৰৰ প্ৰব্লেম থাকে, কাৰণ সেইখিনি টাইমত গোটেইবিলাক ষ্টুডেণ্টে এই ৱেবছাইটবিলাকত যাব, যাৰ ফলত হয়তো কিছুমান জেগাত নেটৱৰ্কৰ ইছ্যু থাকিলে তোমালোকৰ ৰিজাল্টটো চোৱাত কিছু অসুবিধা হ'ব। তাৰ কাৰণে কি কৰিছে তোমালোকে এটা তোমালোকৰ কাৰণে এটা এপ মুকলি কৰিছে। সেই এপটোৰ দ্বাৰা তোমালোকে চাব পাৰিবা ৰিজাল্ট। তো মই এপটো তোমালোকক দেখাই দিম, তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই দিয়া। এই এপটোৰ কাৰণে তোমালোকে চিম্পল তোমালোকে প্লে ষ্ট'ৰত যাবা। তাৰপিছত প্লে ষ্ট'ৰত গৈ পেলাই তোমালোকে ইয়াত দেখা পাইছা মোৰ চাৰ্চ কৰা আছে AHSEC ৰিজাল্ট বুলি মাৰি দিয়াৰ লগে লগে তোমালোকে আহি যাব। এইটো আহি গৈছে, তোমালোকে দেখা পাইছা 2022। তো ইয়াত তোমালোকে দেখা পাইছা বিভিন্ন ধৰণৰ এপ দেখা পাবা। তোমালোকে তাৰে কি কৰিবা, উপলব্ধ যিটো আছে উপলব্ধ এপছটোত তোমালোকে যাবা। মোৰ ইয়াত ডাউনলোড কৰা আছে, তোমালোকে ডাউনলোড কৰি পেলাই ইনষ্টল কৰি ল'বা এইটো। তো ইনষ্টল কৰাৰ পিছতে তোমালোকক মই দেখুৱাই আছোঁ ইয়াত কি কি আহে। তোমালোকে চাই থাকা সম্পূৰ্ণ শেষলৈ। উপলব্ধ এনেকৈ আহিব। অহাৰ পিছতে তোমালোকে নিজৰ মোবাইল নম্বৰ আৰু তোমালোকৰ ইমেইল আইডিটো দি লগ ইন হৈ ল'বা। কাৰণ কিয় এতিয়াতে নহ'বা, নহ'লে তোমালোকৰ কিছুমান মেছেজ আহি থাকিব পাৰে। তোমালোকে সেই লগ ইন হোৱাৰ পিছতে অহাকালি যেতিয়া 9 বজাৰ আগে তোমালোকে 8 বজাৰ পৰা ট্ৰাই কৰিবা। তাত তোমালোকে এই এপটোৰ জৰিয়তে তোমালোকৰ ৰোল আৰু নম্বৰ বহুৱাই তোমালোকে অতি সহজতে তোমালোকৰ মাৰ্কশ্বিটৰ লগতে তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা। তো আশা কৰোঁ তোমালোকে এনেকুৱা পদ্ধতিৰে ৰিজাল্টটো অতি সহজতে চাব পাৰিবা। তো ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। জয় অসম।